হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। এয়া দেখিছে আমি আহি আছোঁ মা ঘৰলৈ নামটিলে। আমি এয়া জাঁজীৰ পৰা আমগুৰিলৈ অহা ৰাস্তাত আহি আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। যদি ভাল পায় এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল পায় এটা কমেণ্ট কৰিব। তেতিয়াহ'লে চাই থাকক। এয়া আমি আমগুৰি পাইছোঁহি আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকলৈ অকণমান আগবঢ়ালোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। এয়া আমি আহি আছোঁ। এয়া আমি আমগুৰি এই কলেজলৈ অহাৰ সন্মুখৰ ৰাস্তাটোৱে আহি আছোঁ আমাৰ ঘৰলৈ। আপোনালোকক অকণমান দেখাই দিছোঁ। এই পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া হৈছে পথাৰবোৰ। আৰু আপোনালোকে তেতিয়াহ'লে চাই থাকক। বহুত দিনৰ মূৰত মা ঘৰলৈ আহিছোঁ, প্ৰায় 9 মাহমানৰ মূৰত আহিছোঁ। আৰু সেইবাবে আপোনালোকেও অকণমান দেখুৱালোঁ। পৰিৱেশটো চাই থাকক তেতিয়াহ'লে। এয়া মই মা ঘৰ পাই গ'লোহি। এয়া আমাৰ সন্মুখতে এয়া ঘৰৰ নামঘৰ আছে, এইপিনে স্কুল আছে। এয়া আমাৰ মাৰ ঘৰ। এনেই আপোনালোকক অকণমান দেখাইছোঁ আৰু তেতিয়াহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো এনেকৈ। এয়া দেখিলে আৰু আহিয়ে এইফালে আমাৰ দেউতাই কাঠআলু খন্দাই দিছে। কাঠআলু খান্দিবলৈ দিছে। বহুত আছে আমাৰ ঘৰত যিহেতু কাঠআলু। আৰু আমি খানা বনাবলৈ আৰম্ভ কৰিছোঁ আৰু এইপিনে দেউতাই কাঠআলু ধুবলৈ নিছে। আপোনালোকে কাঠআলু খাই ভাল পায় নে? মোৰ বহুত ভাল লাগে। এয়া দেখিছে আমাৰ ঘৰত বহুত আছে। এয়া অলপ খান্দিলে আৰু এয়া দেখিলে। আৰু এইপিনে জুই শালত বনাই আছে হাঁহ মাংস। এয়া দেখিছে। এয়া দেখিছে, ময়ো অলপমান লাগি দিছোঁ আৰু খানাত, যিহেতু ঘৰত মা থাকে আৰু দেউতা ভাইটিহে থাকে সেইবাবে। আৰু এইফালে মই গেছতে বৰালি মাছ বইল কৰিছোঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব। বইলিং কৰিলেও ভাল লাগে বহুত খাবলৈ। এয়া দেখিলে আৰু যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব। এয়া চাই থাকক তেতিয়াহ'লে। এয়া মই এইখিনি দি ল'লোঁ আৰু এইফালে মই ফ্ৰিজৰ পৰা এতিয়া বিলাহী উলিয়াই ল'ম। যিহেতু বইলিং কৰি বনাইছোঁ, খাবলৈ ভাল লাগে সেইবাবে। ইয়াতে এতিয়া মই বিলাহী এইবিলাক দিম আৰু
ৰেচিপি বুলি নহয়, এনেই আপোনালোকক অলপ দেখাই গৈছোঁ। বিলাহী, পিঁয়াজ, এয়া আদা নহৰু পেষ্ট দি দিছোঁ। দেখিলে এয়া চাই থাকক। আৰু ইয়াতে অলপমান মই নিমখ সোৱাদ অনুসৰি দি দিছোঁ। আৰু এইখিনিতে অকণমান লৰাই দিছোঁ। এইখিনি উতলিবলৈ দিব লাগিব। আৰু ইয়াতে মই বইল কৰি লৈছিলোঁ ফুলকবি আৰু আলু, এইখিনিও দি দিছোঁ। আৰু ইয়াতে মই অকণমান জালুকৰ গুড়ি দি দিম। আপোনালোকে এনেদৰে বইলিং কৰি খাইনে বাৰু? খাই চাবচোন, বহুত ভাল লাগে, টেষ্টি হয় খাবলৈ। আৰু এয়া মোৰ প্ৰায় উতল আহিলে, আৰু মই শেষত ইয়াতে অকণমান ধনিয়া দি দিলোঁ। আৰু এইখিনি প্ৰায় মোৰ ৰেডি হ'বই আৰু এইফালে আহিয়ে আমাৰ গাগুৱে বাৰ লগত উৎপাত লাগি গ'ল। বেলেগ উৎপাত কৰি একদম ৰৈ নাথাকে, বহুত দিগদাৰ হয়। সেইবাবে আপোনালোকক অকণমান ভিডিঅ' কৰি দেখুৱাইছোঁ। বেছিকৈ দিব পৰা নাযায়, গাগুৱে বহুত উৎপাত কৰে, ৰৈ নাথাকে একদম। সেইবাবে সেয়া দেখিলে উৎপাত লাগি গ'ল, একদম ৰৈ নাথাকে, ইটোৰ পৰা সিটোলৈ দৌৰি ফুৰিছে। আৰু এয়া মামাকে আনি দিছিলে এয়া বক্সিঙৰ হেৰি, এয়া তাকে এইবোৰ লৈ ব্যস্ত হৈ আছে। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই।